I suppose in the end, the whole of life becomes an act of letting go. But what always hurts the most is not taking a moment to say goodbye. অলপ দিন হ'ল জানিব পাৰিছোঁ মোৰ হাই গ্ৰেড নিউৰো এণ্ডক্ৰাইন কেঞ্চাৰ হৈছে। এই শব্দটোৰ লগত মোৰ নতুনকৈ পৰিচয় হৈছে। এই অসুখটো ইমানেই বিৰল যে ইয়াৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। অনিশ্চিতভাৱে মই প্ৰতিটো দিন পাৰ কৰিছোঁ। অথচ ইয়াৰ আগেয়ে কিন্তু মই অন্য এক জগতত বিচৰণ কৰি ফুৰিছিলোঁ। বহু স্বপ্ন, পৰিকল্পনা আৰু উচ্চাকাংক্ষাত ডুব গৈ আছিলোঁ। এখন দ্ৰুতবেগী ৰেলৰ যাত্ৰী আছিলোঁ, কিন্তু হঠাৎ মোৰ এই যাত্ৰাৰ ছন্দপতন হ'ল। ভাৱ হ'ল যেন ৰেলৰ টিকট পৰীক্ষকজনে আহি মোক জনাই দিছে, তোমাৰ ভ্ৰমণ ইয়াতেই শেষ, এতিয়া তুমি নামি যাব লাগিব। মই আচৰিত। সেই টিকট পৰীক্ষকজনৰ লগত মই তৰ্কাতৰ্কি কৰিছোঁ। তেওঁক বাৰে বাৰে কৈছোঁ এইটো মোৰ গন্তব্যস্থান নহয়। तुम वहां क्यों हो जहां हो? इधर आओ। सोच की सरहद के इस तरफ रोशनी मोहताज नहीं चांद या सूरज की। वाह, छाओं के लिए दरकार नहीं पेड़ या बादल। वक्त अपनी होंद खो देता है जहां सचमुच जहां है। ভাৱ হৈছে এই বিশাল পৃথিৱীখনত মানুহ যেন সঁচাকৈ শক্তিহীন জীৱ। তথাপিও আমি জীৱনকে আঁকোৱালি লৈ ব্যস্ত হৈ থাকোঁ। মোৰ অসুখৰ কথা জনাৰ পাছত হেজাৰ অনিশ্চয়তাৰ মাজতে মোৰ সন্তানক বুজাইছোঁ, অনিশ্চয়তাৰ মাজত মই আৰু বেছিদিন নাথাকিম। এইবোৰৰ মাজতে কিবা এক ভয়াৱহ যন্ত্ৰণাই মোক গ্ৰাস কৰি আনিছে। জীৱন আৰু মৃত্যুৰ মাজত এটা পথৰ ব্যৱধান। ৰাস্তাৰ এফালে মই থকা হস্পিটেলখন, আনটোফালে এখন ক্ৰিকেট ষ্টেডিয়াম। এই প্ৰথমবাৰৰ বাবে যেন জীৱনটোক প্ৰকৃত অৰ্থত বুজিব পাৰিছোঁ। মনে মনে ভাবিছোঁ, হাৰি নাযাওঁ, জীৱনৰ সৈতে যুদ্ধখন চলাই যাম। अबे मोहब्बत है इसलिए जाने दिया, जिद होती तो बाहों में होती। বহু মানুহে মোৰ বাবে প্ৰাৰ্থনা কৰিছে। তেওঁলোকে মোক শুভকামনা জনাইছে। তেওঁলোকৰ বহুতকে মই চিনি পাওঁ আৰু বহুতকে মই চিনি নাপাওঁ। তেওঁলোকে মোক অনুপ্ৰেৰণা যোগাইছে। মই যেন উটি ভাহি ফুৰিছোঁ জীৱন জোৱাৰত। নিজৰ বেমাৰৰ কথা জনাৰ পাছত এইদৰে কৈছিল টাইমছ অৱ ইণ্ডিয়াৰ সাক্ষাৎকাৰত মননশীল অভিনেতা ইৰফান খানে। প্ৰথমে ক্ৰিকেটৰ পথাৰলৈ মন মেলা ইৰফানে এদিন মিথুন চক্ৰৱৰ্তীক দেখি তেওঁৰ দৰে হ'ব বিচাৰিছিল। অভিনয়ৰ প্ৰতি আগ্ৰহৰ বাবে তেওঁ ডিপ্ল'মা লৈছিল নেশ্যনেল স্কুল অৱ ড্ৰামাৰ পৰা। প্ৰথমে মুম্বাইলৈ আহি স্বপ্ননগৰী মুম্বাইত আৰম্ভ কৰিছিল জীৱিকাৰ অন্য এক পথ, এয়াৰ কণ্ডিশ্যনাৰৰ মেকানিক হিচাপে। মীৰা নায়াৰৰ চিনেমা ছালাম বোম্বেৰ পৰা শেহতীয়াকৈ তেওঁৰ আংগ্ৰেজী মিডিয়ামৰ মাজত তেওঁ উপহাৰ দি থৈ গ'ল পিকু, মকবুল, বিল্লু, হাছিল, পাঞ্চিং টুমাৰ, লাইফ ইন এ মেট্ৰ', মাদাৰী, কৰিব কৰিব ছিংগলকে ধৰি বহুকেইখন মননশীল ছবি। অভিনেতাগৰাকীৰ অভিনীত হিন্দী চিনেমা লাঞ্চ বক্স হৈছে একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ যি টৰণ্টো ফিল্ম ক্ৰিটিক্স এৱাৰ্ড লাভ কৰিছিল। ইৰফান খানেই হৈছে একাডেমী বঁটা প্ৰাপক দুখন চলচ্চিত্ৰ স্লামডগ মিলনিয়াৰ আৰু লাইফ অৱ পাইৰ দৰে চিনেমাত অভিনয় কৰা প্ৰথমগৰাকী বলিউডৰ অভিনেতা। বলিউডৰ লগতে হলিউডতো সমানে খ্যাতি অৰ্জন কৰা এইগৰাকী অভিনেতাৰ মৃত্যুত শোকস্তব্ধ প্ৰতিগৰাকী চিনেমা অনুৰাগী। सोच रहा था मनोरमा, सभी इंसान एक जैसे ही तो होते हैं। वही दो हाथ, दो पांव, आंखें, कान, चेहरा, सबके एक जैसे ही तो होते हैं। फिर क्यों कोई एक, सिर्फ एक ऐसा होता है जो इतना प्यारा लगने लगता है कि अगर उसके लिए जान भी देनी पड़े तो हंसते हंसते दी जा सकती है। এই বিখ্যাত সংলাপটো প্ৰখ্যাত অভিনেতা ঋষি কাপুৰ আৰু পদ্মিনী কোলাপুৰী অভিনীত জনপ্ৰিয় হিন্দী কথাছবি প্ৰেম ৰোগৰ। এনেদৰেই সুন্দৰ সুন্দৰ সংলাপ প্ৰক্ষেপণেৰে সুন্দৰ
আৰু সাৱলীল অভিনয়েৰে দৰ্শকৰ মনত সাজ বহুৱাই যোৱা সেইজন নমস্য অভিনেতা ঋষি কাপুৰ। ফাৰ্ষ্ট ফেমিলি অফ হিন্দী ফিল্মৰ সন্তান তেওঁ, কাপুৰ ফেমিলি। এই পৰিয়ালটোৰ 4টা প্ৰজন্মই নিৰৱচ্ছিন্নভাৱে অৱদান আগবঢ়াইছে হিন্দী চিনেমাৰ জগতত। ঋষি কাপুৰ প্ৰথম চিনেমাখনতে অভিনয় কৰি ৰাষ্ট্ৰীয় বঁটা আজুৰি আনিবলৈ সক্ষম হোৱা অভিনেতাগৰাকী। সেই বোলছবিখন আছিল মেৰা নাম জোকাৰ। ইয়াৰ পিছতে বিভিন্ন বোলছবি সৰগম, সাগৰ, কৰ্জ, প্ৰেম ৰোগ, চান্দিনী, দো দুনি চাৰ, অগ্নিপথ, লैला मजनू, राजा, अमर अकबर एंटनी, बोल राधा बोल, दामिनी, हम तुम, लव आजकल, मुल्क আদিকে ধৰি বহুকেইখন জনপ্ৰিয় হিন্দী বোলছবিত অভিনয় কৰা বলিউড তাৰকাজন হেৰাই গ'ল আমাৰ মাজৰ পৰা। মুখত অনবৰতে এটা হাঁহি লৈ ফুৰা বিখ্যাত অভিনেতাজনে মৃত্যুৰ আগত মুম্বাইৰ হাস্পতালৰ বিচনাত থাকিও তেখেতে অভিনয় কৰা এটি গীত গাই শুনোৱা সেই ল'ৰাজনৰ মূৰত হাত বুলাই কৈছিল, मेहनत करो, देखो शोहरत, नाम, ये सब आता है मेहनत के बाद। जब तक मेहनत और थोड़ी किस्मत साथ देगी तो फल अपने आप पेड़ों पर लगेंगे। बस उसकी ये एक गांठ बांध रखना। কষ্ট কৰিব লাগে, মানুহে যিমান পাৰে কষ্ট কৰিব লাগে। কষ্ট কৰিলে এদিন নাম, যশ, সন্মান নিজেই লাভ কৰিব। সঁচাকৈ জীৱনৰ পৰা চিৰ বিদায় লোৱাৰ প্ৰাক্ষণত কৈ যোৱা এইষাৰ কথাই সকলো অনুৰাগীৰ মনত দি গ'ল গভীৰ চাপ। ফিল্মফেয়াৰ এৱাৰ্ডৰ লগতে বহুকেইটা চলচ্চিত্ৰৰ লগত জড়িত বঁটাৰে সন্মানিত প্ৰখ্যাত শিল্পীজন সকলোৰে মনত সদায় জীয়াই থাকিব। বলিউডৰ চকলেট হিৰো ৰূপে খ্যাত ঋষি কাপুৰৰ মৃত্যুত শোকস্তব্ধ সকলো।